একদম ফাংফুং খেলা বিরাট ডেঞ্জাৰ খেলা এইটো বঢ়িয়াকে এখানাটো থৈ দিয়ক এখানত আটটো জুকুৰা মাৰি কিনে আমাৰ বন্ধুত্ব টান মাৰি দিবি এতে ওলা লাগি থাকিব এই দাদা পকেটতে আহিল নেকি এটো খালি ও এটো নাই বাপৰে বাপ কোনটো আটা ধৰে একবাৰ ধৰ 1000 লৈ যা বাকি 1000 টকাটো বঢ়িয়াকে এখানাটো এনেকে থৈ দিয়ক আটটো জুকুৰা মাৰি কিনে এনেকে টান দিবি টকাটো লাগি থাকিব এই হাতৰ আঙুলি এটো খালি কোনটো আটা থাকে একবাৰ ধৰ 1000 লৈ যা টকাটো বঢ়িয়াকে এখানাটো থৈ আ আটটো জুকুৰা মাৰি দি এনেকে এই দাদা কিছু আঙুল পিবি ধৰি লে এই আছে নাই দাদা খেলাখান খেলাখান লোক না এ নাই ও ভাই টকাটো এনেকে বঢ়িয়াকে থৈ আহ 1300 আহি যা 1300 ইফালে 50 টকা 2000 দিয়ে 2000 এক জায়গা থিয়ে দিও 2000 এ মই গন্তি কৰিম 2000 বঢ়িয়া 2000 এ বেলেগ বেলেগ চৰকাৰৰ টকা উলো ই আমাৰ এখন চৰকাৰৰ টকা উলি ভাৰত চৰকাৰ নাগে ভাৰত চৰকাৰ নাগে হেল্ল মেনেজাৰ বাবু ভুটান চৰকাৰ ভুটানৰ পৰা আহি যাব এ ভাই এই ভুটানৰ নতে নচল আপু কি কই থাকা ইন্ডিয়ান ইন্ডিয়ান এ 200 হে 2000 বুলি ভাবছিলো এ তাৰে 5000 টকা বনাই 5000 টকা 5000 টকা হে 500 টকা হা কতলা হৈ আছে দাদা আছে এই পইচা পইচা কি একাই আছে একাই আছে অলপ তালি মাৰি দি দাদা 2000 টকা ডাইৰেক্ট ইন্ডিয়ান মই বনাই থাকিম লৈ থাক এ তাৰে গাঠুলে দিয়ে গা দাদাই কৈছি 2000 টকা লাগে বোলে মোক 2000 লাগব 3000 ডাইৰেক্ট 2000 বেছি নাবি 2000 আহি যা 2000 45 খান মান দি দাদা এই 2000 আসি নে নাই হ্যাঁ মই 2000 টকা খোলা হৈছে আসি নে দাদা 2000 মোনা এক পুরা এক মোনা দি ও পুরা এক মোনা মেল এক বস্তা ডাইরেক্ট এক বস্তা দিবি বাবু এই 2000 টাকা তো চলাবা নহব নহয় আমাক কইনা কম 2000 টাকা লৈ খেলা কৰিব আছে শুনিবে বজাৰত এ 500 টকা দি এক মোনা বঢ়িয়া কথা কৈছি বঢ়িয়া মই বাছি যাম জুগেনে অভাৱ চাউলখিনি খাই থাকা মানুহ 1.5 বস্তা পঠা দি 1.5 বস্তা চাউল কিনবা পয়সা নাই কিন্তু গৰুলা হলি বটলটো পয়সা জৰবা সকলো জানে মোনা দিয়ে দিও हमरा কথা কথা কৈছো মই দিছো দাদা আই পূর্বে যে হয় মালিকে জানে এ শিব বাজি ভাই হাত চলবে হতে একদম শিব এনেকে ধর আপনি সেই বংশৰ মানুহ ধৰি আছে ধর দাদা খুদিলি মই ইসলাম তো মল্লি আপনি নিজে লবি লৰা হয় ভাইরা 500 টকিয়া আহি যা 500 টকিয়া 500 টকিয়া 500 টকিয়া 500 টকিয়া 200 টকিয়া 100 টকিয়া তারা 20 টাকা লাগে এ নহয় এক মোনা আৰু 20 টকিয়া নাই উলাবো জীবন কুমার বাবু দাদা ঠিকে কৈছে সত্য সমান ধৰ্ম নাই মিছাৰ সমান পাপ নাই সত্যক চুম্বাই বেলি কাকো গাখি দিবা লাগবো মৰি দাদা তাতে থাক দুটাই কৈছি মৰি মৰা নাই মৰা নাই দাদা পঢ়িল খেতিটো ওলাব লাগব আপুনি চামলি কৰিছে মলিও মই ল'ম বুজি পাইছা নাই কিন্তু এটা বস্তু আছে এইটো লৈ থাকি খালি এইডাল লগত থাকিলে সাপে কামুৰি কিনে চুলি তেৰা কৰিব নোৱাৰে হাতী হাইট কবি দাদা কবি এওঁ ক'ত যাব ক'ব পাৰো মই অলপ যাদু খেলাৰ পৰা চেক থাকি আহিলোঁ আৰু আলু পিঁয়াজ লৈ আলু পিঁয়াজ লৈ যাওঁ যাদু খেলা কি চালোঁ কি নাচালোঁ কি দেখিলোঁ মই গমেই নাপালোঁ গতিকে মই আলু পিঁয়াজ অলপ লোৱাই ভাল হ'ব যদি ভাল ভালছে বাছি দে আলু পিঁয়াজ সেউজীয়াকেইটা সিজবো না নাই আকৌ
নিসিজিলে আকৌ ৰান্ধনীৰ কচাৰ গোট খাব লাগিব দেই 2 কেজি বাছি দিলে হ'ব মানে সেউজীয়াকেইটাতো বেয়া নহয় বা সিজব নহয় এই নাই ভয় গেলাই সেউজীয়াকেইটা কিছুমান নিসিজে ন যাদু খেল সেয়া আছিল তাৰপিছত এইবিলাক বাৰু অন্ধবিশ্বাস যাদু নহয় গতিকে কোনেও যাতে যাদু বিশ্বাস নকৰে এইবিলাক মানে মানুহৰ পৰা পইচা লুটি নিবৰ কাৰণে এইবিলাক খেলা দেখুৱাই থাকে অন্ধবিশ্বাস এটা সময়তে যে মানুহক তাবিজ দিব ৰাতি বেয়া সপোন নাপায় বা সাপে খুটিলে একো নহয় সাপে তাবিজটো দেখা পাই দূৰতে পলাব গতিকে এনেকুৱা কথা কয় সিহঁতে তাবিজ দিয়ে বা মানুহৰ পৰা টকা লুটি নি থাকে সেইকাৰণে এই ভিডিঅ'টো বনালোঁ গতিকে কোনেও যাতে এনেকুৱা ফকতীয়া যাদুৰ কবলত নপৰে তাৰ কাৰণে মই ভিডিঅ'টো বনালোঁ কাৰণ এইবিলাক একোটা অন্ধবিশ্বাস হয় এনেকুৱাৰ ফলত আমাৰ দেশৰ পৰিস্থিতি বা ৰাজ্যৰ পৰিস্থিতি খুব বেয়া হৈ যায় থাকে গতিকে অলপ এইবিলাখন চাই চিন্তি চলিব লাগে আমি সকলোৱে এইবিলাকে আমাৰ গাঁৱলীয়া সমাজত যাদু দেখাম বুলি কয় টকা লুটি নি আছে গতিকে আমি গম পোৱা নাই গতিকে এইবিলাক অলপ আমি সকলোৱে সজাগ হোৱা উচিত থেংক ইউ ধন্যবাদ